Hey guys, এতিয়া মানে কি ক'ম আৰু তো গাইজ ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু এবাৰ পৰা মানে ভাবিছে আপোনালোকে ইমান দিনৰ মূৰত এনেকুৱা ব্লগ কৰা নাই বুলি তো গাইজ আজিৰ পৰা মানে ব্লগ ষ্টাৰ্ট কৰিছোঁ তো সেইটো কাৰণে গাইজ ব্লগটো মানে থাম্বনেইল বুলি গাইজ গুড দিন তো গাইজ বহুত দিন কোৱা নাই তো ব্লগ এনেকুৱা বনোৱা নাই সেইটো কাৰণে গাইজ অহা নাই এতিয়া আদতটো মানে লাহে লাহে কৈ থাকিলে বা বনাই থাকিলে আহি যাব গাইজ লাহে লাহে বহুত দিন হ'ল গাইজ মই নবনোৱা এনেকুৱা মানে নোকোৱা আৰু গাইজ কি ক'ম আৰু ন মানে এক বছৰ প্লাছ হ'ল নেকি কিন্তু গাইজ সেইটো কাৰণে এনেই আপোনাক সৰু মৰু এনে শ্বৰ্ট ভিডিঅ' কিবা ভিডিঅ'টো দিয়া গৈ আছে তো কিছুমানটো বিয়াৰ ভিডিঅ' দেখাই পেলাই বিয়াৰ ভিডিঅ'বিলাকো দিছিলোঁ এনে শ্বৰ্ট ভিডিঅ' গান এটা চং দিছোঁ কপিৰাইট লাগিছে গাইজ একো নাই বাৰ্থডে দি থৈ দিম আৰু এটা স্মৃতি ন তো গাইজ সেইটো কাৰণে থৈ দিছোঁ দি কিনে তো গাইজ এতিয়া থাম্বনেইল আৰু টাইটেল তো চাই কিনে গমেই পাইছে তো গাইজ মই থাম্বনেইল ক'ব কৈছিলোঁ আৰু টাইটেল ক'ব কৈছিলোঁ কিবা থাম্বনেইল না কিবা এনেকৈ ওলাই গৈছে মুখৰ পৰা তো গাইজ সেইটো কাৰণে থাম্বনেইল আৰু টাইটেল চাই কিনে গম পাইছে গাইজ এয়া পোৱালিকেইটা কৈ আছে ভালেই হৈছে বনাই আছা বুলি কৈছে তো গাইজ সেইকাৰণে গাইজ এতিয়া ব্লগ ষ্টাৰ্ট কৰিছোঁ তো গাইজ পিছফালে এনেকৈ দেখা পাইছে না অলপ নাযাব গাইজ নাচাব দেখা পালেতো চাবই লাগিব ন গাইজ সেইটো কাৰণে একো নাই গাইজ তো গাইজ কি ক'ম থাম্বনেইলৰ টাইটেল চাই গমেই পাইছে গাইজ আমাৰ ঘৰৰ মানে ছজনা খাংকৈ আছে মায়ে মানে ছজনা খাব ইচ্ছা গৈ আছে তো সেইকাৰণে ছজনা কাটিব যাম এতিয়া অলপ তলত যাব লাগিব গাইজ এনেকৈ নামি যাব লাগিব তো আপোনালোকক দেখাম বুলি তাকে ভাবিছোঁ তো গাইজ এতিয়া ব্লগ ষ্টাৰ্ট কৰি আছোঁ ন গাইজ সেইটো কাৰণে মানে মই ছজনা কাটাকৈ ব্লগৰ মানে ছজনা কাটাৰ পৰা ব্লগ ষ্টাৰ্ট কৰিম আৰু মানে তো গাইজ লাহে লাহে কি কৰোঁ কি নকৰোঁ তো গাইজ আপোনালোকক দেখুৱাই থাকিম এবাৰ পৰা বনাই থাকিম তো গাইজ আৰু বহুত দিন মই চান্দুবিত গৈ আছোঁ ৱাইফটো গাইজ চান্দুবি এইফালে বাগান ছাইডৰ হয় তো গাইজ এইফালে গৈ থাকোঁ কিন্তু চান্দুবি আপোনালোকক দেখুওৱা নাই তো গাইজ মই ভাবোঁ এবাৰ চান্দুবিত গ'লে ভালকৈ আপোনালোক ভিডিঅ'বিলাক দেখুৱাম আৰু গাইজ এনে শ্বৰ্ট ভিডিঅ'বিলাক দিয়া গৈছে মানে এনে দেখুৱাইছোঁ কিন্তু গাইজ এনেকুৱা শ্বেয়াৰ কৰা নাই যাতে মানে কৈ ভালকৈ হেৰি কৰা নাই এনে জাষ্ট ফটো থাকিব সেনেকৈ দি আছোঁ শ্বৰ্ট ভিডিঅ'কৈ তো গাইজ কি ক'ম আৰু এতিয়া ন তো গাইজ আপোনাৰ ব্লগ ষ্টাৰ্ট কৰিমেই আৰু মানে গাইজ এবাৰ টেনশ্যন নাই আৰু গাইজ যেনেকৈ পাৰোঁ যে মানে চাওঁ কি পাৰোঁ কেনেকৈ দিব পাৰোঁ তো গাইজ কেনেকৈ বনাব পাৰোঁ ডেইলিটো দিব নোৱাৰিব পাৰোঁ গাইজ সময় মাজে মাজে দিম আপোনালোক টেনশ্যন ল'ব নালাগে কথাবিলাক গাইজ নুঘূৰা হৈছে লাহে লাহে এতিয়া মানে ব্লগ বনাওঁতে আহি যাব আৰু গাইজ আদতটো আগৰ জছটো গাইজ এতিয়া নোহোৱা হৈছে সেইটো কাৰণে তো গাইজ অলপ চব্জি ৰোৱাটোকে দেখুৱাই দিওঁ কি চব্জি লগাইছোঁ তাৰপিছত গাইজ আমি যাম ছজনা কাটিব ৱাইফ আৰু মই যাম দুজনে এইখিনি মই ইয়াতে কেপচিকাম জলকীয়া যে কেপচিকাম বুলি কয় লাম্বা জলকীয়াটো এইখিনি লগোৱা গৈছিল এইটো হ'ব নহয় নাজানো গাছ পুলিটো ওলাইছে এতিয়া তাৰপিছত লগতে এইটো ৰঙালাওৰ গুটি আৰু গাছ এনেকুৱা এইটো গম পাইছে গাছ পাতটো চাই কিনে ভেন্দি আৰু লগতে জলকীয়া লেচেৰা এনেকৈ কিবা এনেকুৱা আছে তো গাছ এনেকুৱা পাকঘৰটোৰ ওচৰতে পাকঘৰটো গাছ আমাৰ এইটো দেই এনেকুৱা গাছ তো গাছত এইফালে জলকীয়া কুঁহিয়াৰ আছে আৰু এইফালে তামোল পুলি আছে তো দেখুৱাই আছোঁ গাছ লগতে এনেকুৱা ড্ৰামটো এনেকুৱা টেপ দি লগাই থৈ দিয়া আছে এইটো গাছ হেৰি কি আছিলে স্কচ এইটো স্কচ গাছ খাব বনাই দেই গাছ এতিয়াহে মানে অলপ ওলাইছে আৰু মানে গৈছে বগাইছে মানে তো গাছ লগতে ফুল গছ এনেকুৱা আছে মাছৰ কাৰ্টুন এনেকুৱা আছে তো গাছ এইখিনিত মই ভেন্দি পেলাইছোঁ ভেন্দি এয়া তো গাছ ভেন্দি এইবিলাক তো এনেকুৱাকৈ পেলাইছোঁ অলপ আপোনালোকে এইবিলাক গেছ এতিয়া ওলাইছে বৰ্তমান পানী দিবলৈ গৈছে জেগাবিলাক শুকাইছে আমাৰ গেছ মাটিবিলাক বহুত টাইট তো সেইকাৰণে বহুত মানে হেৰি গোবৰ পেলাব আছে কিবা পেলাব আছে আৰু হয় ভাই ক গাইজ মাতি আছে বিচনাত শুই মাত দি আছে গাইজ সিহঁতৰে জিন্দগী ভাল গাইজ তো গাইজ এয়া জলকীয়া বৰ্তমান এতিয়া ওলাইছে নতুনকৈও তো গাইজ বহুত জলকীয়া লাগিছিল ইয়াৰ বিক্ৰী কৰিছোঁ জলকীয়াকেইটা যোৱা বছৰ বিক্ৰী কৰিলোঁ তো সেইটো বস্তু যদি ভালকৈ লাগে তেনেহ'লে সেইটো বছৰ অলপ চলপ বিক্ৰী কৰিব পাৰিম গাছ বৰ্তমান এয়া এই বগা জলকীয়া বুলি কয় কি জলকীয়া কয় গাছ আমি বগা জলকীয়া বুলি কওঁ তো লগতে গাছ এয়া তাৰপাছত কুঁহিয়াৰ অলপ খাব মন গ'লে খাওঁ আৰু গাছ কিনি খোৱাত চাই নেকি কয় লগাই লৈছোঁ এয়া তাৰপিছত লগতে এয়া তামোল পুলি এইটো গাছ ডালিম গছ হয় গমে পাই পাতকেইটা চাই জলকীয়া ঘৰ পিছফালে এনেকুৱা গাছ তামোল এনেকৈ বেৰা দি আছে গাছ কাৰণ ছাগলী তাগলী আছে এইফালে সেইটো কাৰণে নোসোমাই যাতে আৰু এনেকুৱা গাছ কি ক'ম গাছ এইবিলাক ফুল গছ তাই ইয়াত পেণ্ট পিন্ধি আছে তো গাছ বলক গাছ এতিয়া হেৰি ছজনা কাটিব যাওঁ ছজনা খাব বোলে মাৰ মানে বহুত ইচ্ছা কৰিছে মন গৈছে ছজনা কাটিব যাওঁ এতিয়া আপোনালোকক দেখাম বুলি তাকে ব্লগ বনাইছোঁ তো গাছ ঘৰ পিছফালে এনেকুৱাকৈ কিবা লগোৱা আছে দেখা পাইছে ঘৰ পিছফালে নে এইটো ঘৰৰ ইফালে তো গাছ এইফালে বাথৰুমৰ ইফালে তো গাছ কুঁহিয়াৰ লগোৱা আছে আৰু গাছ ইফালে সেয়া তো গাছ এইটো
সৰু সৰু কণ বিলাহী নে কি কয় গাইছ এইটো আৰু জলকীয়া এইফালেও আছে জলকীয়া এইটো ডালিম গছ গাইছ এনেকুৱা তাৰপাছত এইটো কণ বিলাহী নেকি সৰু সৰু খালোঁ গাইছ বহুত বিকিলেও গাইছ 10-20 টকামান মই তো গাইছ এয়া তামোল পুলি এইফালে আছে ডালিম তো গাইছ এইখিনি কাটা মছলা এয়া গাইছ তো গাইছ এনেকুৱাকৈ ওলাইছে বহুত লৈছে গাইছ ইয়াতে আৰু কলপুলি গাইছে তো গাইছ এইখিনিত মই হেৰি মাকৈ ৰুম বুলি ভাবিছোঁ গাইছ এইখিনিত এনেকুৱাকৈ তো গাইছ এইটো কি বুলি ভাবিছে আপোনালোকে তো গঁৰাল হয় গাইছ গঁৰাল এইকেইটা গাহৰি গাইছ দেখা পাইছেনে এয়া গাহৰি মাখি বহুত ভেনভেন কৰি আছে গাইছ আপোনালোকে দেখা পাইছে গোবিন আমাৰ গাহৰি দুটা আছে আৰু গাইছ এইফালে 4টা এইখিনি গাইছ কাঁহা হৈ আছে নেকি তো গাইছ চাওক এনেকুৱাকৈ থিয়া খাৰাপ নামি যাব লাগিব মানে গাইছ ছজনা কাটিবৰ কাৰণে গাইছ আমি এইটো গছটো যে গাইছ এইটো অলপ মূৰৰ নিচিনা যে তাৰ যাব লাগিব গাইছ এনেকুৱা খাৰা এই ৱাইফে গৈ আছে গাইছ অ' বা পাৰছে না যাবা চ' গাইছ চাওক মোক বাদি কৰি থকা বুলি কৈ গাইছ তো গাইছ বলক ছজনা খাব ইচ্ছা আছে বোলে পাহাৰটো নমি আছোঁ এই গোবিন তো গাইছ এনেকুৱা দেই খাৰা থিয়া মানে আমাৰ জাগাখিনি তো গাইছ আপোনাৰ যদি বাগৰি যায় চিধা গাইছ তলত একদম তো গাইছ এইফালে মটৰ আছে আমাৰ মই এইটোকো কেতিয়াবা দেখাম আপোনালোকৰ ভিডিঅ' ব্লগ বনাম তো বৰ্তমান এইটো গাইছ আমাৰ পাইপ এনেকুৱা থিয়া আনিব লাগে গাইছ পূৰা থিয়া মানে একদম খাৰা ইয়াৰ পূৰা গাইছ ডাউন একদম দেখা পাইছে না গাইছ কোৱালিটি বেয়া হ'ব গাইছ অলপ ভিডিঅ'টো হাই কোৱালিটি চাব বহুত দিগদাৰ গাইছ আমাৰ পাহাৰ জেগাত গাইছ খোজকাঢ়ি কিনে গাইছ উঠা নামা কৰি বহুত টান লাগে কেনে লাগিছে অ' গাইছ কেনেকৈ আহি আছে চাওকচোন এইয়া গাইছ সমান জেগাত খোজকাঢ়া সেইটো কাৰণে গাইছ পাহাৰত গাইছ নামিব পৰা নাই এয়া গাইছ মোৰতো গাইছ অলপ আছে কেনেকৈ চেণ্ডেল খুলি ল'ব লাগিছে গাইছ মই চেণ্ডেলো খোলা নাই গাইছ এনেকৈ আছোঁ এই কাজলতে আছোঁ এই কাজল আৰু গোবিন গাইছ আয়া মোৰতো গাইছ পাহাৰটো আৰু এনেকুৱাই আৰু তো গাইছ ছজনা গছত আহি পালোঁ ছজনা গছৰ ওচৰত কথা বোলে নুঘূৰাইছোঁ আৰু গাইছ ছজনা গছৰ ওচৰত মানে গাইছ এইয়া ছজনা এইগিলা গাইছ মানে খাব মন গৈ আছোঁ বোলে মাৰ সেইটো কাৰণে কাটিব দি আছে আজি 2-3 দিন হ'ল কোৱা তো গাইছ আজিহে কাটিব আহিছোঁ এইটো ডাইৰেক্ট আমাৰ পাইপ দি গাইছ সেই গঁৰালৰ পানীকেইটা এইফালে আহি পায় গাইছ পূৰা পাহাৰ একদম আমি তলৰ ভাগত আহি পালোঁ গাইছ এইবিলাক কুঁৱা তলত সেইবিলাক তো আপোনালোকক দেখুৱাম বেলেগ দিনা আজি নহয় গাইছ বেলেগ দিনা আৰু তলত কচু ছিঙিব যাম যাবি না কচু ছিঙিবা হা যাবি যা তো গাইছ কেনেকৈ আহি আছে ভয়কৈ আহি আছে কাৰণ বাগৰি গ'লে আৰু গাইছ চিধা তলত একদম তলত গাইছ আমাৰ যি বস্তু গাইছ কঁঠাল গছ আছে সেইফালে কঁঠালৰ পুৰি আহে গাইছ নাৰিকল আছে নাৰিকল পুৰি আহে তলত গাইছ পাৰি লওঁ এনেকুৱা গাইছ তো আছে কেনে তো গাইছ বলক ইয়াৰ পাৰোঁ আৰু এতিয়া বেছি দেৰি লাম্বা কৰিলে ভিডিঅ'টো গাইছ লাম্বাই হৈ গৈ থাকিব ন দেৰি কৰিলে সেইটো কাৰণে তো গাইছ বোলে পাণ আছে সেইখিনি বাগান গাইছ আমাৰ পাণো আছে তামোল গছো আছে আৰু কিবা কিবি গছ আছে আৰু ইয়াতে বহুত ভাল জেগাত থকা বুলি কৈ আছে মোক আহিব পৰা নাই ছাৰ আহি পালোঁ তো আছে ইয়াত ছজনা গছ ছজনা খাই পাইছে আপোনালোকে কিছুমানেতো খোৱা নাই চাগে যাৰ নাই টেষ্টটো কেনেকুৱা লাগে খাই মজা লাগে গাইছ কিনি যদি খাইছে ভালে যাৰ নাই আৰু যাৰ আছে মজা আজি আমিও পাৰিব আহিছোঁ খোৱাটো খালোঁ গাইছ ঘৰৰ ওচৰৰকেইটা তলৰ গাছ নামত থকা মানে ডাউন যে তলৰ জেগা যে গাছ সেইকাৰণে পাৰিব মানে অলপ এলাহ লাগে কাৰণ কি উঠা নামা কৰা কিন্তু গাছ খাব মন গৈ আছে বোলে মাৰ সেইটো কাৰণে উপায় নাই গাছ গছত ময়ো উঠিব লাগিব তো উঠি কিনে কাটি কিনে পাৰি কিনে লৈ যাওঁ আৰু মানে পাৰোঁ আৰু মানে ছজনাটো ছিঙি লৈ যাওঁ তো গাছ বলক গাছ আৰু গাছ ইয়াৰ তলত গাছ যদিও ছজনা গছ এইটো কাটো গাছ একদম তলত যাব গাছ এই একদম তলত চিধা আপোনালোকক দেখুৱাম বাৰু কাটা তো গাছ এয়া বহি আছে কেনেকুৱাকৈ এয়া দাৱাই খাই আছে নেকি আমাৰ সেয়া কি বা গোবিনে এইটো গাছ মিৰিটেঙা গছ তো গাছ বহুত লম্বা ভিডিঅ' আছে গিলাচ নহয় গাছ তো গাছ কাটি দিওঁ সোনকালে দেৰি নকৰোঁ ন তো গাছ এইয়া দাৱত থলোঁ অলপ গাছ ভিডিঅ' কোৱালিটি অলপ বেয়া হ'ব কাৰণ গাছ কেমেৰা মোবাইল ভাল ল'ব পৰা নাই গাছ কি ক'ম আৰু হ'ব গাছ ভিডিঅ' বনালে গাছ কোৱালিটি ভাল হ'ব বেয়া নিজৰ স্পীড এটা থাকি যাব কেমেৰা ধৰিব দিছোঁ মানে ফোন মোবাইলটো ধৰি আছোঁ কেমেৰা নহয় গাছ ধৰি দিয়াচোন
তো গাইছ ইয়াৰ গছ উঠিলোঁ তো গাইছ কি হ'ব সজনা গছটো বহুত ঢিলা গাইছ ৰিক্স বহুত হয় কাৰণ ভালকৈ আৰু মই বহুত ৱেইট আছোঁ গাইছ ক'ব নালাগে আৰু 80 ওচৰত আছোঁ গাইছ 80 এই বোলে ভাই মোক মানে গছত উঠি নাপাওঁ না গাইছ সেইটো কাৰণে আজি আয়া 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 কি গছ বহুত ঢিলা গছ গাছ বহুত আৰু ভয় লাগে এনেকুৱা গছ গাছ চব খাই দিছে গাছ মই এটাৰ কাৰণে বেয়া লাগে গাছ কাৰণ সজনা গছত বিচা থাকে অলপ সেইটো পালে গাছ চাবি চাবি গৈ গোল গাছ গোল 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 গাছ কিবাকে কাটা হ'ল গাছ কাটা হৈ গ'ল পুৰা ইয়া গাছ পুৰা একদম লাগি আছে ইয়া গাছ কাটিছোঁ বুলি চিনটো আছে ন চিনটো আছে গাছ কাটা তো গাছ ইয়া কাটা হ'ল দুটাৰো এইটোৰো বহুত ঢিলা গাছ যিটো গছটো মানে সজনা গছটো বহুত ঢিলা আৰু গাছ ভালকৈ যদি নাকাটে নহয় গাছ বহুত মানে ৰিক্স আছে কাৰণ কিয় কাটাৰ লগে লগে বস্তুটো 2 ঘাপ 3 ঘাপ পোৱাৰ লগে লগে মানে বস্তুটো হালি যায় বা কোমল মানে একদম কোমল ভাঙি যায় তো মানে গাছ সজনাটো এতিয়া বহুত তলত গৈছে গাছ আপোনালোকক দেখাব লাগিব এতিয়া দেখুৱাই আছোঁ কিমান তলত গৈছে একেবাৰে একদম এনেকুৱাকৈ ঘূৰি যাব লাগিব আৰু চা গাছ একদম তলত গাছ থিয়া জেগাটো গাছ আমাৰ পূৰা এনেকুৱা একদম থিয়া কি ক'ম আৰু সজনাৰ ফালে গৈছে আৰু এইবাৰ ছিঙিব পাৰিব নে নাই ক'ব নোৱাৰোঁ গেছে আৰু তো মই ব্লগ দি আছোঁ আৰু এবাৰ ব্লগ ষ্টাৰ্ট কৰিছোঁ এতিয়া সেইকাৰণে ব্লগ দিম বুলি ভাবি কিনে এইটো সজনা পাৰা ভিডিঅ' বনাব পাইছোঁ গেছ তো চাই থাকিব সজনাটো ছিঙি লওঁ আপোনাক দেখুৱাই আছোঁ বেক চাইডেদি চাওকচোন এবাৰ এইটো গছ আৰু গছ পৰিছে এইফালে এয়া গাইছ থিয়া আপুনি দাউটো লগত ল'ব নালাগিব গাইছ কাৰণ কিয় বহুত ৰিক্স হ'ব পৰি যাব তো গাইছ এয়া এনেকুৱা থিয়া গাইছ সজনা পৰি গ'ল গাইছ ছিঙিব লাগিল বলক গাইছ ঘাম ওলাই গ'ল ছিঙো আৰু সজনা ষ্টাৰ্ট কৰোঁ আৰু ইয়াত ছিঙা গাইছ বয়স হৈ গ'ল বুঢ়া হৈ গ'ল সজনাটো এইটো কিন্তু গাইছ বুঢ়া হ'লেও খাই ভাল লাগিব মজাকৈ কি কৈছে হা কিবা ভুকি আছে গাইছ তই ছিঙি লওঁ এইটো সজনা গাইছে দেই আৰু পাতটো অলপ ছিঙা কোমলে কোমলে পৰিলে তো গাইছ বলক ছিঙো আৰু ষ্টাৰ্ট কৰোঁ আৰু গাইছ সমান জেগা হ'লে ছিঙিল হয় এতিয়া সমান জেগা নাই এতিয়া সমান জেগা বুলিও ভাবোঁ ন গাইছ ছিঙি থাক বহি লৈছে কাম নাই কিবা কিবি কৈ আছে গাইছ মোক গাইছ লগ পাই আছোঁ সজনা ছিঙাৰ পিছত বাই বাই সজনাটো আপোনাক দেখুৱাই আছোঁ কিমান আছে দেখুৱাও নেকি গাইছ 1 2 3 হ'ব দেখুৱাইছোঁ গাইছ বেক কেমেৰা দি গাইছ সজনা এই গোবেন দেখা হৈছে না তো গাইছ সজনা গাইছ অলপ বয়স হৈছে সজনাটোৰ মানে বুঢ়া হৈ গ'ল আৰু নহ'লেও গাইছ দালি বা ভাজি চাজি কৰি খাব মজা হ'ব তো গাইছ এয়া চেণ্ডেলটো লগত আহি পাইছে কাৰণ উজা পৰা নাই গাইছ চেণ্ডেল খুলি কিনে থৈ দিব লগা হৈছে মনত সোমাই ল'ব লগা হৈছে এয়া গাইছ তো গাইছ ব্লগটো ইয়াতে সামৰিলোঁ এনেকৈ ভিডিঅ'টো ইয়াতে সামৰিলোঁ তো গাইছ লগ পাম নেক্সট ভিডিঅ'ত তো গাইছ এতিয়াৰ পৰা মই ষ্টাৰ্ট কৰিম যে ব্লগ দিয়াৰ কাৰণে মানে যিকোনো নহয় কিবা এটা কৰিলে বা কিবা মানে দি থাকিম আৰু গাইছ এটা দুটা হ'লেও কিবা এটা হ'লে না লাহে লাহে তো গাইছ সেইটো কাৰণে হয়তো কেতিয়াবা নিদিব ৰেগুলাৰটো দিব নোৱাৰিম গাইছ কেতিয়াবা আৰু গাইছ তো গাইছ বাই বাই লগ পাম নেক্সট ভিডিঅ'ত তো গাইছ বাই বাই